ফেচবুক পেজত কি ক'ব এই ক্ষেত্ৰত সাংস্কৃতিক জগতক অপমান কৰিছে নেকি কি কৈছে মইতো এওঁলোকেহে মানে ৰিয়েলৰ জোকাৰ মইতো ৰিলৰহে জোকাৰ চিনেমাৰহে জোকাৰ কিন্তু মই বহুতক দেখা পাইছোঁ এওঁলোকে একচুৱেলি মানে কি বুলি কয় এইটো ৰিয়েলৰ জোকাৰ হয় তো ৰাইজে ইয়াৰ সিদ্ধান্তটো ল'ব কাক ভোট দিব লাগে কাক ভোট দিব নালাগে ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে বিপিএফে এইটো কথা ক'বই কাৰণ এওঁলোকে আজি কণ্টেষ্টতে নাই এইটো মই কোৱা কথা নহয় বিভিন্ন মিডিয়াৰ পৰা নেশ্যনেল মিডিয়াৰ পৰা আহি পেলাই ইয়াতে ষ্টাডি কৰিছে এটা প্ৰেডিকশ্যন দিছে IBA এটা ৰিপৰ্ট দিছে ইয়াত বিপিএফ দলে কণ্টেষ্টত নাহে কণ্টেষ্টত আহিব ৰাইজৰ দল আৰু UPP এইটোৱে কাৰণে এওঁলোকে কিবা কিবি ক'ব কালিলৈ AIত কিবা কিবি এডিট কৰি কিবা কিবি ওলাব এইটো ডাঙৰ কথা নহয় মই কৈছোঁ এই কাৰণে কাৰণ এওঁলোকে 2025 চনত BTC নিৰ্বাচনত জিকিছিল হয় দুটা সমষ্টিটো মঠুংগুৰি আৰু হালবাৰী এই সময়ত আমাৰ মাইনৰিটি ভাইসকলে 99% বিপিএফক ভোট দিছিল কাৰণ ইহঁতে অপপ্ৰচাৰ চলাইছিল মাইনৰিটি গাঁৱত গৈ পেলাই যে UPPক ভোট দিয়া মানে BJPক ভোট দিয়া তো প্ৰমোদ বড়ো আকৌ CM কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ লগ লাগি মাইনৰিটিবিলাকক উচ্ছেদ কৰিব আৰু ফেক এটা জাননী কিবাবিলাক দেখাই দিছিল ৰাইজৰ আগত তো সেইকাৰণে মুছলমান ৰাইজে নিজৰ সম্পত্তি নিজৰ জীৱন সুৰক্ষাৰ কাৰণে এওঁলোকে 2025 চনত বিপিএফক ভোট দিছিল কিন্তু জিকাৰ পাছত 28টা জিকাৰ পাছতো আজি বিপিএফে BJPক লৈ চৰকাৰত আছে চৰকাৰ চলাই আছে আৰু তাৰ উপৰিও আজি দিনৰ হাগ্ৰামা মহিলাৰে কৈছে কি বিপিএফ এতিয়া আৰু বিপিএফ নাই আগতে বিপিএফ আছিল এবাৰ NDA মানে BJP গতিকে মুছলমান ভাইসকলে আজি দিনৰ বিপিএফক ভোট নিদিয়ে তো 35,000 বিপিএফৰ ভোট মাইনাছ কৰি থৈ এতিয়া তো কেনেকৈ কণ্টেষ্টত আহিব কণ্টেষ্টত নাহে গতিকে এওঁলোকে কিবা কিবি ক'ব পাৰে এইটো ডাঙৰ কথা নহয় যদি বিপিএফ আহে চৰকাৰ তেতিয়া উচ্ছেদ হ'ব এইটোতো বৰ্তমান ইণ্ডিয়াৰ মুৰব্বীয়ে কৈ আছে কিবা ৰাজহাৰ ভাঙিব বুলি হয় না নহয় এই নিৰ্বাচনৰ পাছত উচ্ছেদ কৰিব বুলি কৈছে কাক উচ্ছেদ কৰিব কাক টাৰ্গেট কৰিছে মাইনৰিটিবিলাককে টাৰ্গেট কৰিছে কিয় দিব মুছলমানসকলে বিপিএফক আজিৰ দিনৰ ভোট ইণ্ডিয়াক কিয় দিব ইণ্ডিয়াকতো ভোট নিদিয়ে না মুছলিম ভাইসকলে গতিকে এইকাৰণে মই কৈ আছোঁ বিপিএফে মানাছত কণ্টেষ্টতে নাহে বিপিএফক লৈ আজিৰ দিনৰ আলোচনা হোৱা নাই একো চৰ্চা হোৱা নাই অনলি UPP আৰু ৰাইজৰ দলৰ মাজত চৰ্চা চলি আছে বিপিএফে দাবী কৰে তেওঁলোকে 1 লাখৰ ওপৰত ভোট পাব বোলে মানা সমষ্টি কি হিচাপ কৰিছে এওঁলোকেহে জানে হয় না নহয় ময়ো কওঁ 1.5 লাখ মই পাম নেকি কোৱাটো ডাঙৰ কথা নহয় এইটো প্ৰেক্টিকেলটোহে ডাঙৰ কথা এওঁলোকেতো এনেকুৱাই কৈ থাকে যেনেকুৱা মোক কিবা কিবি কৈছে জোকাৰ টকাৰ মই চিনেমাৰহে জোকাৰ মই ৰিয়েলৰ এজন প্ৰিন্সিপাল হয় মই এজন মটিভেশ্যনেল স্পিকাৰ হয় কলেজত ইউনিভাৰ্চিটিত গৈ পেলাই মই ষ্টুডেণ্টবিলাকক মটিভেশ্যন দিয়ে এই চিনেমাৰ জোকাৰটোৱে এওঁলোকে জোকাৰ বুলি কৈছে ই জোকাৰ কৈছে মানে ই নিজেই জোকাৰ হয় ৰিয়েলত হয় না নহয় কওকচোন তো ৰাইজেহে বিচাৰ কৰিব কোনে জোকাৰ নহয় এইটো ডাঙৰ কথা নহয় কৈ থাক UPPৰ জংচাং ব্ৰহ্ম মানাছৰ UPPৰ কেণ্ডিডেটে মই কৈছোঁ থানেশ্বৰে 00 হ'ব কাৰণ ইয়াক আজিৰ জেনজিসকলে একেতেৰ জেনেৰেশ্যনটো হ'ল বেবী বুমাৰ তো আজিৰ ইউথবিলাকে 18, 20, 25 বছৰ যাক আমি জেনজি বুলি কয় ইহঁতে কয় থানেশ্বৰ বসুমতাৰী আমাৰ গ্ৰেণ্ডফাদাৰহে হয় গ্ৰেণ্ডফাদাৰে য'ত জেনজিসকল যিসকল টেকন'লজি যুগৰ চেংৰা মানুহ ইউথ এওঁলোকে এই যে হেৰি বেবী বুমাৰ যাক গ্ৰেণ্ডফাদাৰ বুলি কয় ইহঁৰ পৰা হাতো কথাই শুনিব বিচাৰে এওঁলোকেতো ইউটিউবটো কেনে ব্যৱহাৰ কৰে ফেচবুকে টুইটাৰ কেনে ব্যৱহাৰ কৰে AI বোলা বস্তুটো কি বস্তু সেইটোৱে নাজানে থানেশ্বৰ বসুমতাৰী জেতা শুনে হয় না নহয় গ্ৰেণ্ডফাদাৰক এই ইউথসকলে নিজৰ নেতা মানে কোনোদিনাও গণ্য নকৰে এওঁলোকে ইয়াৰ পৰা সাধু কথাই শুনিব বিচাৰে গতিকে ইউথসকলেও থানেশ্বৰ বসুমতাৰীক ৰিজেক্ট কৰিছে কাৰণ একেতৰ মানে বয়সটো পাৰ হৈ গ'ল বেবী বুমাৰ এইটোৱে থানেশ্বৰৰ সপোনটো পূৰণ নহ'ব তাৰমানে এইবাৰ থানেশ্বৰটো সপোনটো আগতে অলৰেডি পূৰণ হৈছিল 10 বছৰৰ কাৰণে একেতে MLA হৈছিল 10 বছৰ MLA হোৱাৰ পাছত একেতে একো কৰিব নোৱাৰিলে নিজৰ সমষ্টিত যাক আজিৰ দিনত আমি বাক্সা বুলি কয় তো 10 বছৰ MLA হোৱা এজন নেতাক নিজৰ সমষ্টিতে ৰাখিব লাগে না নালাগে
কিয় ৰখা নাই কাৰণ একেতে 10 বছৰ একো কাম কৰিব পৰা নাই এইকাৰণে বাক্সাত একতে ৰখা নাই কাৰণ একেতে হাৰি ভিতৰত কাঠাং কথা এতিয়া মানাসৰ ৰাইজক জাপি দিছে বিপিএফৰ নেতা কৰ্মীৰ ওপৰত জাপি দিছে থানেশ্বৰ বসুমতাৰী কেণ্ডিডেট দি পেলাই এইকাৰণে আজি বিপিএফৰ নেতা কৰ্মীসকলে ওপৰতে ঘূৰি আছে গাড়ী লৈ পইচা টাকা পাইছে না কিন্তু তলে ইহঁতে মোক কৈছে ভাই ভোট তোমাকে দিম বুলি মনে মনে যে আঙুলিটো তোৰ তাতে যাব বুলি কৈছে সুধি চালি হ'ল মানে ভোটটো নাঙলত নামাৰে ট্ৰেক্টৰত মাৰিব